নমস্কাৰ ৰিপাব্লিক NE7²⁴ ষ্টুডিঅ'ত বৰ্তমান মই ৰঞ্জন কলিতা। আজি আমি গৈছিলোঁ এজনী ভাইৰেল গাৰ্লৰ ওচৰলৈ, যিজনী ছোৱালীয়ে ধৰিত্ৰী আইৰ গান গাই খেতিপথাৰত খেতি কৰি এজনী শিক্ষিত ছোৱালীয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সেইজনী ছোৱালী ভনীমা কলিতাৰ ওচৰলৈ আমি গৈছিলোঁ। আমি সমূহ সাক্ষাৎকাৰ লৈছিলোঁ সেউজীয়াৰ মাজত ধৰিত্ৰী আইৰ বুকুত, কাৰণ সেউজীয়া ধৰিত্ৰী আই অবিহনে আমাৰ পৃথিৱীখন আধৰুৱা। গতিকে এইখনত আমি ভনীমা কলিতা আৰু তেওঁৰ বাপাৰ লগত আমি সাক্ষাৎকাৰটি গ্ৰহণ কৰিছিলোঁ এক সেউজীয়া বিনোদনীয়া পৰিৱেশৰ মাজত। নমস্কাৰ, ৰিপাব্লিক NE7²⁴ আমি টীম আজি আহি এনেকুৱা এটা ঠাইত উপস্থিত হৈছোঁ। আজি কিছুদিন আগত আপোনালোকে সকলোৱে দেখিছিলে এজনী মৰমলগা ছোৱালীৰ কণ্ঠ তথা তেওঁৰ যি প্ৰতিভা, সেই প্ৰতিভাই গোটেই অসমৰ মানুহৰ হৃদয়ৰ স্থান দখল কৰিছিলে। আৰু সেই ভাইৰেল গাৰ্ল, সেই ছোৱালীজনীৰ লগত বৰ্তমান আমি উপস্থিত আছোঁ ভনীমা কলিতা। এয়া আমাৰ মাজত আছে ভনীমা কলিতা। মই ভনীমা কলিতাক ওচৰত বিচাৰিছোঁ। আৰু লগতে আছে ভনীমা কলিতাই যাক বাপা বাপা বুলি সম্বোধন কৰে, সেই বাপা আছে। মই কেমেৰা পাৰ্চন দেখাবলৈ অনুৰোধ জনাইছোঁ। হয়, প্ৰথমতে আমাৰ অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ধন্যবাদ। মই পোনপ্ৰথমে ভনীতা কলিতাৰ পৰা জানিব বিচাৰিছোঁ যে এই যিটো যাত্ৰা, আচলতে আপুনি ইমান সহজতে যে ভাইৰেল হৈ গ'ল, আপুনি ভাবিছিল নে কেতিয়াবা যে এনেকুৱা ধৰণে আপুনি গোটেই অসমৰ মানুহৰ মাজত চিনাকি হ'ব পাৰিব? প্ৰথমতে ধন্যবাদ অহাৰ বাবে। এনেকুৱাকৈ একো ভবা নাছিলোঁ, মানে ভিডিঅ' বনাওঁ, আগৰ পৰা বনাই থাকোঁ কিবা কিবি, কিন্তু সেইদিনা এনেও পথাৰত লাগি থকা যায়। সেই হিচাপে সেইদিনা যাই কিনে বাপাৰ লগত এনেকৈ গীত এটা গালোঁ, বহুত ধুনীয়াকৈ সঁহাৰি পাইছোঁ। ধন্যবাদ সকলোকে। আৰু আপুনি আগতেও কেতিয়াবা গান গোৱাৰ চেষ্টা কৰিছিলে নেকি? হয়, গান গাওঁ মাজে মাজে, নোগোৱা নহয় বাৰু। হয় হয়। আৰু লগতে আপুনি যে এখেতক বাপা বুলি সম্বোধন কৰে, আচলতে এই বাপাজন বহুতে মানে সুধি আছে, প্ৰশ্ন কৰিছে যে আচলতে বাপা মানে কি? আমাৰ যিখিনি উজনি অসমৰ মানুহ, তেখেতসকলে বাপা মানে কি নাজানে। আচলতে বাপা মানে হৈছে খুৰা, অৰ্থাৎ দেউতাৰ ভায়েক। আৰু সেই বাপাৰ পৰা মই জানিব বিচাৰিছোঁ, বাপাই জানো কেতিয়াবা ভাবিছিলে যে অসমৰ মানুহে আপোনাক এনেকৈ চিনি পাব? মই এনেকৈ কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ মোক অসমৰ মানুহে চিনি পাব। আনকি মোৰ গাঁৱৰ মানুহে মোক ভালকৈ চিনি পোৱা নাছিল। গতিকে এতিয়া যে অসমৰ মানুহে মোক চিনি পোৱা আছে, সেইকাৰণে মই বহুত ধন্যবাদ দিছোঁ। ভনীমা কলিতাই, আমি তেখেতৰ ভনীমা কলিতাৰ পৰা জানিব বিচাৰিম তেখেতৰ শিক্ষাগত অৰ্হতা কিমান? মই BA কমপ্লিট কৰিছোঁ হেণ্ডিক্ৰাফ্ট কলেজৰ পৰা, আৰু বেংকিং আৰু SSC ক্ৰছ কৰিছোঁ, আৰু লগতে কম্পিউটাৰ আছে। ভৱিষ্যত আপোনাৰ কি হোৱা মন? এজনী এক্ট্ৰেছ হোৱাৰ খুব মন আছিল, কিন্তু ফেমিলি প্ৰব্লেমৰ কাৰণে মানে পাৰা নাই, দেউতাই নিদিয়ে। তথাপিতো এতিয়া চেষ্টা চলাই আছোঁ, আৰু কিমান দূৰ সফল হ'ব নাজানো। আৰু আচলতে আপোনাক যিটো দেউতাই নিদিয়ে বুলি ক'লে, আচলতে আজিৰ যুগত সকলো ধৰণৰ বৃত্তিয়ে আপোনাৰ ভালকৈ কৰিলে ভাল। গতিকে সমাজত যিকোনো এটা দিশত ভালকৈ কাম কৰিলে আগবাঢ়ি যাব পাৰি। গতিকে অভিনয় বেয়া বস্তু নহয়, অভিনয় কৰি বৰ্তমান বহুত মানুহে জীৱিকা নিৰ্বাহ কৰি আছে। আৰু এইবাৰ আমি আকৌ ভনীমা কলিতাৰ পৰা শুৱলা কণ্ঠৰ এটি গীত শুনিব বিচাৰিছোঁ। হাঁহি দে মা হাঁহি দে না, নেমাৰিবি মন, ইমান সৰু কথাতে মোক কিয় কৰ খং, পঢ়িম শুনিম ভালেকৈ মই ডাঙৰ মানুহ হ'ম, তোকে তুলি ফুৰিবলৈ গাড়ী এখন ল'ম। হয়, আচলতে এজনী সুযোগ্য মাতৃৰ সন্তান ভনীমা কলিতা, আৰু গীতটোৰ লগত সঁচাকৈ মিল খাই পৰিছে ভনীমা কলিতাৰ জীৱনটো।
আৰু ভনীমা কলিতা মই সুধিব বিচাৰিছোঁ ভৱিষ্যতে এই ছ'চিয়েল মিডিয়া জগতখনত আপোনাৰ আৰু কি সপোন আছে? আগতে মানে ইনষ্টাগ্ৰামত ভিডিঅ' বনালোঁ এতিয়া তাৰপিছত এতিয়া ইউটিউবত আহিছোঁ মই লাহে লাহে ইউটিউবত আছে ভনীমা কলিতা বুলি চাৰ্চ কৰিব চাব আৰু ভিডিঅ'বিলাক চাই যাব এতিয়া মৰম পাইছোঁ এই ভিডিঅ'টোৰ পিছৰ পৰা বহুখিনি মৰম পাইছোঁ ধন্যবাদ আৰু ইউটিউবৰ জগতখনত মানে নিজকে সফল হিচাপে চাবৰ কাৰণে ইচ্ছা আছে হয় আৰু লগতে আপুনি এতিয়া যেতিয়া আমাৰ বাহিৰা অঞ্চলত ওলাই যায় তেতিয়া আপোনাক মানুহবিলাকে এক বিশেষভাৱে লক্ষ্য কৰে তেতিয়া আপোনাৰ কেনেকুৱা লাগে? এইটো অলপ বেলেগ ধৰণৰ সুকীয়া অনুভৱ মানে আৰু বেলেগ ধৰণৰ ফিলিংছ এটা কি ক'ম আৰু মৰম পাওঁ ভাল লাগে কয় আৰু ভিডিঅ' চাওঁ ভাল লাগে আৰু সঁচাকৈ ইয়াতকৈ সুখৰ কথা একো নাই যেতিয়া কোনোবা এটা অঞ্চলত ওলাই যোৱা যায় যেতিয়া মানুহে এক বেলেগ দৃষ্টিৰে চায় সেই মানুহজনক তাতকৈ চাগে পৃথিৱীত সুখৰ অনুভৱ একোৱেই নাই আৰু মই বাপাৰ ওচৰলৈ আহিছোঁ এইবাৰ খেতি কেনেকুৱা হৈছে আপোনাৰ? খেতি এইবাৰ বৰ্তমান সিমান ঠিক নহয় পানী অলপ হৈছে তল কৰিছে মানে পানীৰ তলত ডুব গৈছে হয় এতিয়া ইয়াৰ পিছত আৰু কি হয় নাজানো আৰু আপোনাৰ খেতি বেয়া হ'লেও এইবাৰ কথা নাই কাৰণ অসমৰ মানুহৰ মাজত ইতিমধ্যে আপুনি অসমৰ মানুহৰ হৃদয়ৰ আৱেগৰ মাজত আপুনি সোমাই পৰিছে গতিকে আপোনাক অসমৰ মানুহে এতিয়া বাপা বুলিয়ে জানে গতিকে আপুনি চিন্তা কৰিব নালাগে আৰু আমি অনুষ্ঠানটো আৰু দীঘলীয়া নকৰোঁ শেষত মই ভনীমা কলিতাৰ পৰা জানিব বিচাৰিছোঁ তেখেতে আমাৰ এই চেনেলটোৰ প্ৰতি তেখেতৰ মন্তব্য কি? প্ৰথমতে অশেষ ধন্যবাদ এনেদৰে অহাৰ বাবে ৰিপাব্লিক NE7²⁴ আপোনালোকৰ যাত্ৰা আৰু অধিক আগুৱাই যাওক আৰু উন্নতিৰ পথত যাওক আৰু সমাজৰ প্ৰতিভাবোৰ এনেদৰে বিকাশ কৰি ৰাখক হয় আমিও ধন্যবাদ জনাইছোঁ ভনীমা কলিতাৰ লগতে বাপাক আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে তেওঁলোকে ইয়াতকৈ আৰু বেছি ভাল কাম কৰক আৰু ভাল কাম কৰি অসমৰ মানুহক মনোৰঞ্জন দিয়ক অসমৰ মানুহৰ হৃদয়ে হৃদয়ে তেওঁলোক সোমাই পৰক ধন্যবাদ